নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আছামিজ টেক এণ্ড আৰ্ট চেনেললৈ স্বাগতম জনাইছোঁ। এইখিনিতে আৰু এটা কথা কৈ লওঁ, এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। অনাগত দিনত মই এতিয়া নতুনকৈ আপোনালোকৰ ওচৰত মই ভেকেঞ্চি পোষ্ট ক'ত কি ওলাইছে এটা পোষ্ট থকা হ'লেও মই সকলোখিনি তথ্য আপোনালোকক মই দিব চেষ্টা কৰিম। চ' তথ্যখিনি আপোনালোকে সোনকালে পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ ওচৰত মই নতুন এটা ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ, নতুন ভেকেঞ্চি লৈ আহিছোঁ। যোৰহাটত RFRI ৰিক্ৰুইটমেণ্ট ওলাইছে 2018। তাৰে আছে জুনিয়ৰ হিন্দী ট্ৰেঞ্চলেটৰ আৰু ফৰেষ্ট গাৰ্ডো আছে। তাৰপিছত আপোনালোকক মই বাকীখিনি কৈ দিছোঁ কি লিখা আছে, কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, কেইটা পোষ্ট আছে। চ' মই আপোনালোকক কৈ দিছোঁ। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাট, লাষ্ট ডেট আপোনাৰ জানুৱাৰী 31 তাৰিখলৈকে আছে। তাৰপিছত 1 নম্বৰ পোষ্টত আছে জুনিয়ৰ হিন্দী ট্ৰেঞ্চলেটৰ পোষ্ট আছে আপোনাৰ মাত্ৰ এটা। পে আপোনাৰ 35,400 পৰা হ'ব। এজটো আপোনাৰ ST SC কাৰণে 5 বছৰ ৰেহাই দিয়ে অৱশ্যে, আপোনালোকে কৰিব পাৰিব। এডুকেশ্যনৰ কোৱালিফিকেশ্যন লাগিব আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। 2 নম্বৰত আছে ফৰেষ্ট গাৰ্ড, এটা পোষ্ট আছে মাত্ৰ SC। ইয়াত আপোনাৰ দৰমহা 18,000 পৰা 56,900লৈকে আছে। এইটো এজ আপোনাৰ 18 ইয়াৰ্ছৰ পৰা থাকিব। 5 বছৰ কাৰণে এইটো ST SC কাৰণে ৰেহাই দিয়া হয়। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10+ লাগিব ফ্ৰম গভাৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড। আৰু চাৰ্টিফিকেটখন লাগে আপোনাৰ ফায়াৰ ফাইটিঙৰ এখন চাৰ্টিফিকেট লাগিব। ডিজাইৰেবল আপোনাৰ হোম গাৰ্ড ট্ৰেইনিং, এক্সপিৰিয়েঞ্চ ইন ৰেলিভেণ্ট ট্ৰেড। এপ্লিকেশ্যন ফিজ আপোনাৰ 300 টকা। তাৰপিছত আপোনাৰ কেনেদৰে ইয়াত এপ্লাই কৰিব পাৰিব, আপোনাৰ এইটো অনলাইন হয়। আপোনালোকৰ ঘৰৰ ওচৰৰ অনলাইন দোকানত যাব, দোকানত গৈ তাত এপ্লাইটো কৰি দিব পাৰিব। আৰু যদি কিবা বিশেষ লাগে তেনেহ'লে মই ডেছক্ৰিপশ্যনত PDF-ৰ ফাইলটো মই দি দিম, তাতো আপোনালোকে নটিচখন চাই ল'ব পাৰিব। চ' ভিডিঅ' ইমানেই। আপোনালোকে এই গোটেইখিনি পঢ়ি পেলাই আপোনালোকে এপ্লাইটো কৰক। ঠিক আছে।